হেল্ল' গাইজ, আজি আহি গৈছোঁ নতুন ব্লগ লৈ বশিষ্ঠ ডেড এণ্ডত। একদম লাষ্টত মজা আছে। আজি ফূৰ্তি কৰিম, খানা বনাম, চব দেখাম। আৰু লগৰ বহুত আহিছে, চবক দেখাম এটা এটাকৈ। এইটো বশিষ্ঠ ডেড এণ্ড হয়। তাৰপিছত বাইক চাইক নাযায়, খোজকাঢ়ি যাব লাগে। এইবোৰ চব মোৰ লগৰ, ইয়াতে বস্তু ৰেডি কৰি আছে। এইটো চিলিণ্ডাৰ, চেয়াৰো আছে, পানী চানী চব লোৱা হৈছে। এইটো ইয়াৰ নাম জগত, ইয়াৰ নাম হ'ল বাপি। আৰু এইটো পিছত কোনোবা মাছ এটা লটকাই থৈছে, দেখাই দি কাৰোবাৰ মাছ কয় এইটো। এইটো জংঘল, পূৰা বঢ়িয়া পানী, ধুনীয়া। বহুত বৰষুণ আহি গৈছিলে, মাজতে ভিডিঅ' ষ্টপ কৰিব লগা হ'ল। তেতিয়া আমি এইবোৰ লগাইছোঁ, ত্ৰিপাল চিলপাল লগালোঁ কিবাকৈ, পিঁয়াজ চিয়াজ কাটিলোঁ। তেতিয়া আৰু বৰষুণত তিতি তেতিয়া ভিডিঅ' নকৰিলোঁ আৰু সেইকাৰণে ডাইৰেক্ট আধাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আকৌ। আলু ফ্ৰাই হ'ব এতিয়া। ফাৰ্ষ্ট বৰষুণ অলপ ৰখিছে, এতিয়া আমি ষ্টাৰ্ট দিছোঁ। দেৰি হৈ গ'ল, এইটো ফ্ৰাই কৰিম আগত। এইটো তেজপাত গ'ল, ফাৰ্ষ্ট তেজপাত গ'ল। এতিয়া যাব এইটো কি, ডালচিনি। ইলাইচি, এতিয়া ইলাইচি গ'ল, দেখা দিওঁ ভালকৈ। লং তাপটো ফুটি আছে পূৰা। এইটো ব্লেক পেপাৰ, গোলমৰিচ। तेल का कलर अलग हो गया ना, अलग हुआ है। तेल का कलर होगा ही, पानी का। ये हल ड्राई चिली, এতিয়া শুকান জলকীয়া দিয়া হৈছে। তেল তেল ছিটিকি পৰিছে বৰষুণৰ কাৰণে। এতিয়া যাব পিঁয়াজ, গোটেই পিঁয়াজ। এইটো আগতে পিঁয়াজটো ভালকৈ ফ্ৰাই হ'ব। যাব টমেটো আৰু জলকীয়া। আগত টমেটোটো যাব। দেখা কি মজা, টমেটো গ'ল, জলকীয়া আছে, জলকীয়াতে যাব, মজা আছে, যাব পূৰা একদম ফ্ৰাই হ'ব, ধুনীয়া ফ্ৰাই হ'ব। ই আমাৰ চেফ মিথুন, দেখাই দিলোঁ তাক। এইটো চাওক, সৰু কেঁকুৰা এটা পালোঁ, একদম সৰু পোৱালি কেঁকুৰা হয় এইটো। এয়া তাক এৰি দিম, বঢ়িয়াছে। এইটো গ'ল আদা নহৰু পেষ্ট। এইটো আমাৰ চেফ। ইয়াৰ নাম মিথুন দাস। এইটো জিৰা পাউডাৰ। এনে জিৰা বাটি দিলে বেছি টেষ্ট হয়, কিন্তু আমাৰ জংঘলত সন্ধান নাই একো, সেইকাৰণে আৰু পেকেট কিনিব লগা হৈছে। মানে ই বনালে মানে পেষ্ট কৰি কেনে দিয়ে জিৰাবোৰ, গোটা জিৰা পেষ্ট কৰি দিলে বেছি টেষ্ট। এইটো গ'ল ধনিয়া পাউডাৰ। ধনিয়াটো অলপ বেছিকৈ দিছে সি। এইটো ভালকৈ মিক্স কৰিব। তাৰপিছত নেক্সট কি মছলা যাব দেখাই আছোঁ, এড কৰিম বাৰু।
এইটো মেৰিনেট কৰি থোৱা চিকেনটো হালধি তেল আৰু নেমু আৰু নেমু দিয়া আছিলে। এইটো মাংস গ'ল। এতিয়া মাংস এড হ'ব, তাৰপিছত চাগে আৰু কিবা মছলা এড হ'ব। এইটো আমাৰ চেফে গম পায় আৰু চব দেখাই থাকিম ভিডিঅ'টো এণ্ডিংলৈকে চাব, তেতিয়াহে বস্তুটো গম পাব কেনেকৈ বনিছে আমাৰ জংঘলৰ খানা। আজি আমি চিলিণ্ডাৰটো আনি বহুত ভাল কাম কৰিলোঁ, কিয় বহুত জোৰে বৰষুণ আহিছিলে আৰু চোলাত বনালেতো আমি খানাও নহ'লে হয়, বোকা থাকিলেও হয়। এতিয়া আমি চব বান্দৰ ভিজা দি ইয়াতে বহি আছোঁ বৰ্তমান। এতিয়া এই মাংসটো পূৰা ভালকৈ মিক্স কৰিব। এইটো চাওক, মাংসটো অলপ বেছি হৈ গ'ল। গ্ৰেভিটো সৰু হৈ গ'ল, মানুহ বেছি আহি গ'লোঁ আমি সেইকাৰণে। এইটো পূৰা মিক্স কৰি থোৱাৰ পাছত মই দেখাইছোঁ আৰু কি আছে। এইটো বৰ্তমান মিক্স কৰি লওক। নিমখ এড কৰিম। মাংস বেছি আছে, নিমখো লাগে অলপ বেছি। অলপ নিমখটো কাৰাকৈ খাওঁ আমি অলপ, আৰু এক্সট্ৰা নিমখটো নাখাওঁ। এক্সট্ৰা নিমখ নাখাওঁ আমি। এইটো যেতিয়া বনিব তেতিয়া ক্লাছত কালাৰটো চাব, যে ব্ৰইলাৰ যে এনেকুৱা বনে আপুনি গমেই নাপাব। আপোনাৰ চাগে ব্ৰইলাৰ কালাৰ এনেকৈ দেখা নাই, বহুতে পাৰে বাৰু, কিন্তু মানে বহুতে নোৱাৰেও আকৌ। সেইটো কাৰণে অলপ টেকনিক লাগে বনোৱাৰ, ধৈৰ্য লাগে। ফ্লেমৰ ওপৰত কথা আছে, ফ্লেম কণ্ট্ৰলৰ ওপৰত কথা আছে। জগত ভাই ই হালধি পাত কাটি আনিছে, ইয়াতে আমি মানে ভাতটো ছাৰ্ভ কৰিম। বহুত দূৰৰ পৰা আনিছে, বেক চাইডৰ দেখা পাই আছে জংঘলটো, তাৰ পৰা কাটি আনিছে ই বহুত যোগাৰু মানুহ হয়। এতিয়া যাব ব্লেক পেপাৰ, এইটোহে মেইন ফ্লেভাৰ আনে। যোনে নাজানে জানি লওক আজি, ব্লেক পেপাৰে বহুত ফ্লেভাৰ আনে ব্ৰইলাৰৰ কাৰণে অকল, কিন্তু দেই আৰু মটনৰ কাৰণেও আনে চাগে। মটনৰ কাৰণে বেছি লাগে, মটনৰ কাৰণে বেছি লাগে। ই আপুনি কালাৰটো চাই লওক, এতিয়াহে এনেকুৱা কালাৰ হৈ গৈছে, ইমান মজা। আৰু কালাৰ আহিব, একদম ডাৰ্ক কালাৰ আহি যায়। ই ব্ৰইলাৰ বনালেও ডাৰ্ক কালাৰে আনি দিয়ে আৰু মানে বিনা ৰেড চিলি, উইদাউট ৰেড চিলি। উইদাউট ৰেড চিলি। আমি ৰেড চিলি একদম ইউজ নকৰোঁ, কাৰণ এইটো গেছৰ কাৰণেও প্ৰব্লেম, পেটৰ কাৰণেও প্ৰব্লেম, আৰু বহুতৰ ৰেড চিলিটো ভাল নালাগে, টেষ্টটো মানে জ্বলাটোও বেয়া লাগে। সেইকাৰণে আমি একদম নেচাৰেল ইউজ কৰোঁ। এইটো চাওক কালাৰ আহি গৈছে, পূৰা ব্ৰইলাৰৰ কালাৰ চাওক, পূৰা মজা কালাৰ। এইটো হ'ল ব্ৰইলাৰ। এতিয়া অলপ জোল দিয়া হ'ব, পানী ভৰাই আছে ই। অলপমান দিয়া হ'ব। একদম সাংঘাতিক মাংস হৈছে এইটো, চাৰে সাংঘাতিক। আৰু এইটো আমি টেষ্ট কৰি আছোঁ, ইয়াতে লেগ পিচ আছে, এইটো অলপ খাই চাম, টেষ্ট কৰি চাম, নিমখ চিমখ মছলা টেষ্ট কৰি আছোঁ আমি। এইটো চাওক, ফ্লেম বঢ়াই দিয়া হৈছে এতিয়া, ইমান যদি ফ্লেমটো কম আছিলে। সেইকাৰণে কৈছিলোঁ ফ্লেমৰ বহুত খেল থাকে মাংস বনোৱাত। এইটো ডাঙৰ কেঁকুৰা পাইছোঁ, এইটো যে সৰুটো পাইছিলোঁ তাৰে মা বা বাপেকে হ'ব নাজানো বাৰু, ইমান আইডিয়া নাই, কিন্তু এইটো বহুত ডাঙৰ হয়। এইটো চাওক, এইটো ধৰিছোঁ, মানে ওচৰতে আহি গৈছিলে, পানী দি আহিছিলে, মাংস পেলাইছিলোঁ ইয়াতে, তাৰ কাৰণে আহিছে, মাংস খাব আহিছিলে, জাষ্ট ধৰিছোঁ, কিন্তু আৰু এৰি দিম আকৌ। এইটো চাওক, বহুত তাৰ চাইজটো চাওক, কি বঢ়িয়া চাইজ হয়। এতিয়া তাক মই এৰিম আৰু দেখাওঁ, তাক এৰি দিম ভালকৈ। এইটো চাওক, এৰি দিলোঁ। এতিয়া এইটো কি মছলা বা গৰম মছলা, শ্বাহী গৰম মছলা। এইটো শ্বাহী গৰম মছলা হয়। এতিয়া লাষ্ট এইটো শ্বাহী গৰম মছলাটো মিক্স কৰা হ'ব। বাছ এইটো হৈ গ'ল, এতিয়া মিক্স কৰি দিব বঢ়িয়াছে। বাছ এইখিনিয়ে, তাৰপিছত সি নমাই দিব আৰু তাৰপিছত ডাইৰেক্ট আমি প্ৰেজেণ্টেশ্যন দেখাম ভাতৰ। চ' ফাইনেলি আমাক খানা চানা ৰেডি হ'ল, চব বহিছে ইয়াতে, চাব পাৰিছোঁ চব বহি আছে। আৰু মই খাম, এইটো হালধি গছৰ পাত হয়, মই তাতে লৈছোঁ।
ওচৰৰ পৰা দেখাই আছোঁ। ইয়াতে চব বহি আছোঁ আমি। আৰু তলত খোৱা নাই কাৰণ তলত বৰষুণৰ কাৰণে পানী ইমান বাঢ়ি গৈছে, তলত খাব নোৱাৰোঁ। আৰু মানে কি ক'ম, পানী বেছি হ'লে অলপ দিগদাৰী হয়, সেইকাৰণে আমি ওপৰত আহিলোঁ, উপায় নাই বুলি। চব লগৰ ভাত লৈ আছে। এইটো চাব পাৰে, এইটো মোৰ প্লেট, মাংস, নহৰু আছে। ভাত तुमको दे दो दीपल লাগবে না নেকি মই বহিলোঁ খাবৰ কাৰণে। প্লেট খাই চাওঁ কেনেকুৱা লাগে। আৰু মোৰ কেমেৰাটো এইফালে, মই এইফালে চাইছোঁ। একো নাই, ফ্ৰণ্ট কেমেৰাটো অলপ প্ৰব্লেম হয়। খাই চাওঁ। আল্টিমেট টেষ্ট হৈছে মাংস, আল্টিমেট টেষ্ট হৈছে মাংসটো। আপুনি ফটোত দেখিছেই চাগে, ভিডিঅ'টোত দেখিলে, ফটো বুলি কৈ দিলোঁ, ভিডিঅ'টোত দেখিলে অলৰেডি মাংস কালাৰটো। বাৰে বাৰে মই এইফালে চাই আছোঁ, একচুৱেলি এইফালে চাব লাগিছিলে, আপোনালোকৰ ফালে চাব লাগিছিলে। এইটো হৈ যায় বাৰু, ফ্ৰণ্ট কেমেৰা অলপ প্ৰব্লেম হয়। সেয়া কেতিয়াবা ওলাব, আহিব, বশিষ্ঠৰ ফালে আহিব, নিজে খানা চানা বনাই খাব। বহুত ভাল এনভাইৰনমেণ্ট হয়। তেতিয়ালৈ মই খাওঁ, খোৱাৰ পিছত আকৌ লাষ্ট কিবা এটা মেছেজ দিম, তেতিয়ালৈ মই খাই লওঁ। মই ফিনিছ, চাফা কৰি দিলোঁ খাই, মজা লাগি গৈছে খাই। এইটো নেমু দি হাতটো অলপ চেপিলোঁ, বঢ়িয়া আছে। চাইছেনে কেনেকৈ মজা, বঢ়িয়া লাগিছে দেই। ইফালে কিবা কিবি আছে, খাই আছে, চবে খাই আছে অলপ অলপ। এই ফিনিছে, মই অলপ খাই দিলোঁ সোনকালে না, টেনশ্যন নাই। এই প্লাষ্টিকত লৈ যাব মোৰ সঞ্জীৱে লৈ যাব, তাৰ ঘৰৰ পোহা কুকুৰ এটা আছে, কিবা নাম হয় নাজানো, সি কোৱা নাই আজিলৈ। বাডি নাম হয় তাৰ। এই হাৰ্ডি চাৰ্ডি যি আছে চব লৈ যাব, তাক খুৱাব। ৱেষ্ট নকৰোঁ, হাৰ্ডি চাৰ্ডি ৱেষ্ট নকৰোঁ আমি, চব লৈ যাব সি। বাকী কাম থাকি গ'ল, এই কেৰাই চেৰাই ধোৱা, এইটো আমাৰ লগৰ আছে বাপ্পি, সি কৰিব চব। সি চব এইবোৰ কাম কৰে, মানে সি ভাল পায়। এইটো হ'ল বাপ্পি, এই বাচন চাচন ধুই ভাল পায়, এইটো তাৰ হবি বুলি কয়। সি বাচন ধোৱা হবি হয় তাৰ, সেইটোৱে। আৰু এই কুকাৰটো চাফ কৰিব বুলি কৈছে। ঠিক আছে, সি চব লৈ যাব বাৰু। তেতিয়া আমি অলপ হাত চাত চাফ কৰোঁ। ফাইনেলি আমি খালোঁ, খতম, খানা চানা খতম হ'ল। এই চাত এই আমাৰ লগৰ এইটো টি চাৰ্ট পিন্ধা নাই একো, আমি খালোঁ, খোৱা বঢ়িয়াছে খালোঁ। এইটো চব বেকগ্ৰাউণ্ড। এইটো বশিষ্ঠৰ ডেড এণ্ড হয়। বাইক আহে, কিন্তু এটা তাৰ আগত গ'লে আৰু মানে বাইক যোৱা ৰাস্তা নাই, তেতিয়া খোজকাঢ়ি যাব লাগে। তাৰ ভিতৰত যাব পাৰে, আমি আগতে গৈছিলোঁ, আমি ট্ৰেকিং কৰিবৰ কাৰণে গৈছিলোঁ, যাব পাৰে। বহুত ধুনীয়া জেগা হয়, যাব কেতিয়াবা, বহুত ভাল হয়। আৰু তাতে খানা চাব, খাব, খানা বনাই খাব। তাতে নেচাৰেল ৰিচোৰ্চেছ বহুত আছে, যেনেকৈ হালধি আছে, নেচাৰেল গছত থকা হালধি, এইটো পেষ্ট কৰি পেলাই হালধি ইউজ কৰিব পাৰে। হালধি পাত আছে। আৰু মাছ মাৰিব পাৰে, মাছ মাৰিবৰ কাৰণে সৰু পণ্ড টাইপৰ এটা জেগা আছে, আগত গ'লে পাব। মই আজি যোৱা নাই সেইফালে, বৰষুণ আহি গৈছিলে বুলি। এইফালে দেখাই দিওঁ, ধুনীয়া পাথৰ চাথৰ, তাতে গুফা এটা আছে। আজিৰ কাৰণে ব্লগ ইয়াতে খতম কৰোঁ। বহুত ভাল লাগিল, এনজয় কৰিলোঁ আমি, বহুত এনজয় কৰিলোঁ। যোনে অহা নাই, আহিব, ইয়াতে এনজয় কৰিব, খানা চানা নিজে বনাই খাব। বহুত ভাল এনভাইৰনমেণ্ট হয়, ভাল লাগে বহুত। আৰু কেঁকুৰা চেকুৰা দেখিছে, কেঁকুৰা হাণ্ট কৰিব পাৰে, কেঁকুৰা ধৰি পেলাই খাব পাৰে, পুৰি পেলাই। আমাৰ লগৰ মানে নাখায় ইমান কেঁকুৰা, তাৰপিছত আমি আজি ধৰা নাই। এটা আহিছিল বাৰু, তেতিয়া সেইটোৱে ধৰিছিলোঁ আৰু। আজিৰ কাৰণে বাই। আৰু ভাল লাগিলে, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাই দিব, যে নেক্সট ভিডিঅ'ৰ কাৰণে ন'টিফিকেশ্যন পাই যাব। আৰু শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ভিডিঅ'জ শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'জ, মোৰ মানে চেনেলৰ ভিডিঅ'জ মানে মিক্স হয়, ভেৰিয়াছ পাব। মই কেতিয়া গিটাৰ বজাব, গিটাৰ প্লে সেই শ্ব' কৰোঁ, ফানি ভিডিঅ' শ্ব' কৰোঁ, সেইবোৰ দিওঁ আৰু মানে।
আজিৰ কাৰণে বাই বাই, টাটা।